खुलुमबाय बे समाव नोंथांमोननि सेराव लानानै फैदों मोनसे खौरां। गसाइगावआव बिसियानो फिसायखौ बुथारनायनि सन्देह। हरनि समाव खाबु लानानै फाव फान्दायनानै बुथारदों होननानै अजद दैखांदों नखरनि सुबुङा। गसाइगाव महकुमानि सिङाव थानाय कसुगाव थानानि बेन्दोंआव गोग्लैनाय 1 नं थाफ्लाजरा गामिनि जगेश किस्कुनि फिसाज्ला सुखलाल किस्कुखौ हरनि समाव बुथारनानै दोननायनि जाथाया सोराङाव फैदों। मख'नो गोनांदि गावनि बिसिजों गसाइगाव हाब्रुबिलनि नेपालपारायाव थायोमोन सुखलाल किस्कुआ। हिनजावनि न'आवनो बोखांदों गोथै देहाखौ। गसाइगाव पुलिसआ सुखलालनि गोथै देहाखौ थानायाव लाबोयो आरो नखर आरो सुखलालनि बिसि सुशीला सरेनखौ जेरायाव लानानै सोंनाय फिन्नाय खालामगासिनो। बिसियानो फाव फान्दायनानै बुथारनायनि सन्देह खालामदों नखरनि सुबुङा। लोगोसे बेनि फारसे रोखा बुंनो हाया आरो पस्टमर्टेम खालामनायनि उनावसो बुथारनायनि बाथ्राया गासैबो सोराङाव फैगोन होननानै फोरमायदों सुखलाल किस्कुनि फंबाया। মই যোৱাকালি মোৰ যিটো মেডেল ব্ৰাদাৰক মোক ফোন কৰি জনালে যে গোসাইগাঁও থানাত আমাৰ সৰু ভাইটিৰ মৃতদেহ থানাত লৈ গৈছে, তাতে ৰাখিছে। সেইমতে মই আজি আহিছোঁ। এতিয়ালৈকে ইমান ভালদৰে তদন্ত হোৱা নাই। এতিয়া ষ্টেটমেণ্ট লৈ আছে। মোৰ ভাই সৰু যিটো মেডেল ভাই আছে ভিতৰত, আৰু যিজন মোৰ ভাইটিৰ নাম যিটো মৃত্যু হৈছে তেখেতৰ নাম আছিল সুখলাল কিস্কু। কেনেকুৱা মৃত্যু হৈছে মানে মই এতিয়াও সঠিক ক'ব নোৱাৰোঁ। যেতিয়া তদন্ত হ'ব, তদন্তৰ পিছতহে সেইবিলাক ওলাই যাব। মই এতিয়ালৈকে ক'ব নোৱাৰোঁ যে কেনেকুৱা মৃত্যু হৈছে। পুলিচে এতিয়া তদন্তহে আৰম্ভ কৰিছে। ডেড বডিটো মোৰ জনা মতে তেওঁৰ পত্নীহে লৈ আনিছিলে ইয়াত। হয়। ক'ব নোৱাৰোঁ, সেইটো মই নাজানো। ল'ৰাটো 2 নং থাপলাজৰা বীৰগঞ্জ। বিয়া কৰা নাই। এই দুজন মানে আজিলৈকে সামাজিক মাধ্যমত একো মানে আমাৰ পৰম্পৰাৰ মতে একো বিয়া হোৱা নাই। এই দুজন মানে বাহিৰত গৈছিলে কাম কৰিবলৈ। তাৰে পৰা এনেকুৱা ভাল পোৱা আছিলে। ভাল পোৱা সত্ত্বে তেওঁ মানে একেটা এই ছোৱালীৰ ঘৰতে ইমান দিন থাকি আহিছিলে। পত্নীজনী ক'ত আছে এতিয়া? এতিয়া থানাতে আছে। হয়। পত্নীজনী মাৰিছে বুলি এটা বাতৰি মানে কিবা খবৰলৈ আহিছে। চাওক, মই ইমান সঠিককৈ নাজানো, সেইকাৰণে এইটোৰ বিষয়ত মই কমেণ্ট কৰিব নিবিচাৰোঁ। তদন্তৰ পিছতে ওলাই যাব। তেখেতৰ পত্নীৰ লগত কি ধৰণৰ সম্পৰ্ক আছে সেইটোৱে ক'ব নোৱাৰোঁ, কাৰণ মই বেলেগত থাকোঁ আৰু মোৰ ভাইটি সিহঁতে বেলেগত থাকে। সেইকাৰণে সেই বিষয়তে মই ক'ব নোৱাৰোঁ। মোৰ জনাৰ মতে একো হাই কাজিয়া আমাৰ ভাইৰ লগত নাই। ইমান দিন আমালোকে ভাতৃত্ববোধ ভালকৈ ৰাখিছোঁ। হয়, কিবা এটা প্লানিং কৰি সেনেকৈ হত্যা কৰা হৈছে বুলি মই মানে সন্দেহ কৰিছোঁ। নাজানো, সেইটোৰ বিষয়ত মই ক'ব নোৱাৰোঁ, কাৰণ মই মোৰ ব্যস্ততহে থাকোঁ। এতিয়া সিহঁতে বেলেগত থাকে, ক'ত কি আছে না আছে সেইকাৰণে সেইটোৰ মই ক'বলৈ নাজানো। মই এতিয়া এইটোৱেই, যিটো আৰক্ষীৰ তদন্ত হ'ব লাগে, দোষীক যাতে হাৰি যাব নোৱাৰে, দোষীক শাস্তি দিব লাগে, কঠোৰকৈ কঠোৰ শাস্তি দিব লাগে। যিহেতু মোৰ ভাইটি মোৰ পৰা হেৰাল, আৰু এনেকুৱা যাতে পুনৰাই ঘটনা নঘটে। এতিয়া এইলৈকে কোনেও আটক কৰা নাই। অকল তেওঁৰ পত্নী, থানাৰ পত্নী, সুখলালৰ পত্নী যিটো ছোৱালী পত্নী বুলিতো মই ক'ব নোৱাৰোঁ। তেওঁৰ যিটো প্ৰেমিকা আছিলে সেয়া আছে, আৰু মোৰ যিটো মিডল ব্ৰাদাৰ ভাই আছে, সেইটো দুজন আছে পুলিচৰ থানাত।